তেতিয়াহ'লে কোনো ধৰণৰ বিপদ নাহিব আপোনাৰ ঠিক আছে আহকচোন ভিডিঅ'টো চাওঁ এবাৰ নাই খালি চিলিণ্ডাৰ জুই লাগি আছে এইটো চিলিণ্ডাৰ লাগিছে নেকি চিলিণ্ডাৰৰ পৰা কিমান দূৰত জুই আছে হয় নহয় ইয়াৰ ভিতৰত থকা প্ৰেছাৰত গেছ গৈ থাকে আৰু সেইকাৰণে চিলিণ্ডাৰৰ লগত কেতিয়াও জুই নজ্বলে আমি এইটো কি কৰিব পাৰো আমি দেখাই দিছো তোমালোকক প্ৰেক্টিচ কৰিবলৈ দিয়া নাই আমি হাতেৰে চিলিণ্ডাৰ জুই নুমাই দিব পাৰো হাতেৰে চিলিণ্ডাৰ জুই নুমাই দিব পাৰো এইটো দেখাই দিব এইটো এই দিয়া এইটো এতিয়া জুই নজ্বলে আৰু জুই পুৰা নুমাই গ'ল নুমোৱাৰ পিছত জ্বলিব নেকি এতিয়া জ্বলিবৰ কাৰণে আমাক কি লাগিব তিনিটা বস্তু লাগিব তাৰে ভিতৰত আমাৰ কি নাই অক্সিজেনটো নোহোৱা হৈ গ'ল হয় নহয় বা আমাৰ লিংকটো কাটা হৈ গ'ল যাৰ ফলত কি হ'ল পুৰা নুমাই গ'ল এতিয়া চাবা আমি হাতেৰে দিবৰ কাৰণে সাধাৰণতে ভয় লাগিব আমাৰ পানীৰ বাকেট মানুহৰ ঘৰত সাধাৰণতে থাকে আমি এই বাকেটটো সহায়ত আমি পাব পাৰো চিলিণ্ডাৰ দি ৰেগুলেটৰটো দিছো ৰেগুলেটৰ পিছত অফ কৰি দিছো তাৰমানে ৰেগুলেটৰ অফ কৰিব মানুহে আগবাঢ়ি নাযায় আমি হাতেৰে অফ কৰি দিছো গতিকে ৰেগুলেটৰলৈ গ'লে ভয়ে নাই আপোনালোকে ৰেগুলেটৰ অফ কৰি দিব এইটো চাব বাকেটেৰে কেনেকে কৰিব সোমাই গ'ল একো টান কাম নহয় এনে ভয় কৰে মানুহে তাৰপিছত আমি কি কৰিম CO2ৰে কেনেকে মাৰিম CO2 ব্যৱহাৰ কৰাৰ কথাটো সেইদিনাখন কৈছিলো আমি কি ব্যৱহাৰ কৰিলো CO2 গেছ কাৰ্বন ডাই অক্সাইড এক্সটিংগুইশাৰ ব্যৱহাৰ কৰিলো জুই নুমাই গ'ল চিলিণ্ডাৰ এবাৰ আমি কি কৰিম ব্লেংকেটৰ সহায়ত কৈছিলো নহয় চুটি বস্তা নাটোবা ব্লেংকেট আমি তিয়াই ল'ব লাগিব তাৰপিছত আমি ইয়াত মেৰিয়াই দিব লাগিব কেৱল ব্লেংকেটেৰে কৰোঁতে এটা বস্তু চাব আপোনালোকে ধ্যান এটা দিব যাতে হাৱাটো নিজৰ বডিৰ ফালে নাহে বাহিৰৰ ফালে এইটো চাবা প্ৰথম এনেকে নিদিবা এইফালেৰে দিবা লাগিলে এনেকে কোবাই দিলা নুমাই গ'ল না দেখিলে আপোনালোকৰ হাততে প্ৰমাণ হৈ গ'ল আজি ভয় কৰিব নেকি LPG ফায়াৰ হলে কিন্তু নুমাবলৈ চেষ্টা সৰু সৰু ল'ৰাবিলাক নাযাবা মা দেউতাক ক'বা যে ৰেগুলেটৰটো অফ কৰি দিয়ক জুই নুমাই যাব ক'বা নাই অ'কে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে সকলোকে জনাত সহায় কৰক ঠিক আছে ৰাখিছোঁ আজিৰ কাৰণে জয় আহক